সন্ধিয়া বেলাত পকৰি অলপমান খাবলৈ মন গ'ল যিহেতু ডাৱৰীয়া বতৰ হৈ আছে আৰু এই মুহূৰ্তত বেচন ঘৰত আনি থ'লেও মলঙাৰ চান্স থাকে সেইকাৰণে ঝটপট বাৰীৰ পৰা কেইটামান ভেদাইলতাৰ পাত ছিঙি আনি এমুঠিমান মগুৰ দাইল আৰু এমুঠিমান মচুৰ দাইল মিক্সিতে পিচি একেলগে পিঁয়াজ অকণমান দি সোৱাদ অনুসৰি নিমখ সোৱাদ অনুসৰি মছলা আৰু সোৱাদ অনুসৰি জলকীয়া দি কি কৰিছোঁ তেলত ভাজিছোঁ আৰু এয়া দেখিছে আপোনাৰ সন্মুখত পকৰি ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াৰ সোৱাদ ল'ম যিহেতু বাৰিষাৰ বতৰৰ কাৰণে কি হৈছে আমি ঔষধি গুণেৰে পৰিপূৰ্ণ এনেকুৱা ধৰণৰ সোৱাদ লগাকৈ যদি ভাজি খাওঁ তেতিয়াহ'লে আমাৰ পেটৰ যি ৰোগৰ সমস্যা সেই পেটৰ ৰোগৰ সমস্যাৰ পৰা বীজাণু কীটাণু আদিৰ পৰাও আমি অতি সোনকালে কি কৰিব পাৰোঁ বাচি থাকিব পাৰোঁ নিজকে তো আহক আমি এই ভেদাইলতাৰ পাতৰ আৰু মগুৰ দাইল আৰু মচুৰ দাইলৰ বৰা বা পকৰি খাওঁ। ধন্যবাদ।